আৰু গাইজ অতি সোনকালে আহি আছে মটো ব্লগিং চ' ছেটআপ মানে অনলাইন কৰি আছোঁ ফাইনেলি গাইজ ছেটআপটো হৈ গ'লগৈ আৰু এইটো হেলমেটত নলগাওঁ দিয়া একদম এইটো হেলমেট একে মানে ফকতীয়া তাৰ পৰা দিয়া টিভিএছৰ ফকতীয়া তাৰ পৰা দিয়া এইফালে ফাইনেলি ইয়াত আছে আপোনাৰ এটা এইটো টাইট কৰাটো নট এটা আহিছে আৰু এইটো মোবাইল খোৱালটো অকণমান এনেই টেষ্ট কৰি চাইছোঁ হেল্ল' মই ছাবস্ক্ৰাইবাৰ হ'ল কি খবৰ নিশ্চয় সকলো ভালটো গাইজ আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোক স্বাগতম জনাইছোঁ মই বজাৰ চাই ইউটিউব চেনেললৈ গাইজ ফাইনেলি বহুত দিনৰ মূৰত আহিলোঁ আৰু ভিডিঅ' বনাবলৈ অলপ ওলাই আহিলোঁ এইফালে মানে পাৰ্চেল এটা আহিছিলে আনিব গৈছিলোঁ চ' গাইজ ফাইনেলি মোৰ ব্লেক পান্থাৰখন দেখাই নাই আপোনালোকক ভালকৈ ন চ' এইখনে মোৰ ব্লেক পান্থাৰখন ত' কেনেকুৱা লাগিছে ক'ব দেই কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু গাইজ অতি সোনকালে আহি আছে মটো ব্লগিং ছেটআপ মানে অনলাইন কৰি আছোঁ চ' এইফালে ধুনীয়াকৈ আজি মানে আহিছিলে ডিগ্ৰীৰ ভিতৰত আছে অৰ্ডাৰ কৰিছিলোঁ 5 দিন লাগিলে আৰু টোটেল চ' এইটো মই চালোঁৱেই কিন্তু তথাপি আপোনালোকক দেখাওঁ আৰু চিকি থৈ দিয়া হৈ আছে এইফালে এইটো অৰ্ডাৰ দিছিলোঁ চ' এইফালে এইটো অৰ্ডাৰ দিছিলোঁ আৰু ধুনীয়াকৈ আহি গ'ল আজি 5 দিন লাগিলে আৰু টোটেল ইয়াত আছে আপোনাৰ এটা এইটো টাইট কৰাটো নট এটা আহিছে আৰু এইটো মোবাইল খোৱালটো মেইন গোটেই বস্তুখিনি ৰখাটো চ' হেলমেটটো এতিয়া বৰ্তমান হেৰি কৰা নাই মানে হেলমেটটো অৰ্ডাৰ দিম আৰু অতি সোনকালে আহি আছে আৰু মটো ব্লগিং ধুনীয়াকৈ বস্তুবিলাক মই যোগাৰ কৰি আছোঁ হ'ব আৰু ধামাকা হ'ব আৰু গাইজ এটা বেয়া খবৰো আছে ত' কৈ আছোঁ আপোনালোকক এইফালে কি ক'ম গাড়ীখন ওলাই আনিব নোৱাৰোঁ মানে তামাম বোকা ৰাস্তাটো এইফালে ঘৰলৈ যাওঁগৈ আপোনালোকক দেখাম গোটেই একেবাৰে বোকা হৈ গৈ পূৰা সেইটো চাওঁ হা লাইক কমেণ্ট কৰা নকৰ কমেণ্ট নকওঁ বোলে দে লাইকটোহে ক কমেণ্ট দেখাই নাপাচোন কাৰ মোবাইলে বচা জিঅ' মোবাইলে বচা এতিয়া এইটো ধুনীয়াকৈ সোমাই লওঁ বস্তুটো তাৰপিছত বাকী স্কুটিখনৰ বিষয়ে তবে কি আপডেট আহিছে তো সকলোবোৰ আপোনালোকক জনাম তো চাই থাকক ভিডিঅ'টো শেষলৈ আৰু অতি সোনকালে ৰাইড আহি আছে মটো ব্লগিং আৰু গাইজ এটা বেয়া খবৰো আছে তো আপোনালোকক দেখাম চ' মানে বেয়া খবৰটো হৈছে মোৰ মানে চেনেলটোত ষ্ট্ৰাইক আহিছিলে বোলা প্ৰথমতে মিষ্টেক আহিলে কি দেখায় জানো চ' ৱাৰ্ণিং বুলি দেখায় তাৰপিছত ৱাৰ্ণিংটো দেখায় মানে এটা হেৰি দি থৈ দিয়ে জাননী দি থৈ দিয়ে অসমীয়াত ক'ব লগা হ'লে তো এটা জাননী দি দিয়ে তো অকণমান ভালকৈ ভিডিঅ' বনাবা আগত বোলে 3টা আছিলে এতিয়া 4টা হৈ গ'লগৈ এতিয়া 4টা আহিলে মানে হেৰি হৈ যায় চেনেলটো ডিলিট কৰি দিব ইউটিউবে চ' মানে মোৰ ঠাইতো আহিছিলে আৰু কণ্টেণ্টটো মই লগে ডিলিট কৰি দিলোঁ একচুৱেলি ডিলিট কৰি দিব নালাগে এসপ্তাহলৈ থৈ দিব লাগে চ' এসপ্তাহ পিছত ডিলিট কৰি দিয়া কিবা কৰি দিব লাগে মানে ডিলিট কিহৰ কাৰণে কৰি দিব নিদিয়ে ৱাৰ্ণিং আহিলেগৈ মানে ষ্ট্ৰাইক আহিলেগৈ কাৰণ মানে যিটো কাৰণে ভিডিঅ'টো মানে ষ্ট্ৰাইক আহিছে ন সেইটো এসপ্তাহলৈ থৈ দিয়ে কাৰণ মানে কোনটো মানে কিহৰ কাৰণে ভুল হৈছে মানে আমাৰ ভুল হৈছে ন ত' সেই ভুলটো মানে চাবৰ কাৰণে এসপ্তাহলৈ ভিডিঅ'টো থৈ দিব লাগে আৰু এসপ্তাহলৈ ইউটিউবেও থৈ দিব কয় ত' থৈ দিব লাগে ত' লগে আপোনালোকেও কাটি নিদিব ভিডিঅ'টো ৱাৰ্ণিং আহিলে ত' ধুনীয়াকৈ চাই কিনে এসপ্তাহ চাব আৰু কি ভুল হৈছিলে ত' সেই ভুলবিলাক শেষত যাতে নকয় ত' সেইটো কাৰণে এসপ্তাহলৈ থৈ দিব ভিডিঅ'টো চাব ভালকৈ দেই তো গাইজ এইফালে মই কম বাজেটত ওলাই ল'লোঁ ধুনীয়াকৈ তাৰপিছত মই এনেকৈ ক্ৰম বাজেট মানে ষ্টুডিঅ'টো খুলি ল'লোঁ মানে ওলাই ল'লোঁ আৰু তাৰপিছত দেখাই আছোঁ আপোনালোকক চাওক কাষ্টমাইজ চেনেলত ক্লিক কৰিলোঁ তাৰপিছত এনেকৈ ওলালে আৰু গাইজ আপোনালোকে দেখিছে সেইটো মোৰ ইউটিউবৰ লগৰটো মানে প্ৰফাইল পিকচাৰ তাৰ তলতে ক্লিক কৰিব তাৰপিছত দেখাব আপোনালোকে চাওক এইফালে এই ৱাৰ্ণিং বুলি দেখাইছে এইটো দেখিছে আপোনালোকে আৰু গাইজ ষ্ট্ৰাইকটো আহিছিলে আপোনাৰ 2021 মানে 15 জুলাই 2021 আৰু গাইজ এইফালে কি ফেচিলিটি আহিছে তো সকলো কৈ আছোঁ বাকী কেনেকুৱা লাগিছে কৈ দিয়ক চ' এইফালে ধুনীয়াকৈ আপোনাৰ আগ চাইডে চালে আৰু ধুনীয়াকৈ 2টা লাইট আছে এইফালে ইণ্ডিকেটৰ 2টা আৰু এইফালে আগ চাইডে আপোনালোকৰ ধুনীয়াকৈ এণ্টক বুলি লিখা আহিব আৰু এইফালে ধুনীয়াকৈ টিভিএছ এইটো হৈছে আপোনাৰ নাম্বাৰ প্লেট লেফ্ট চাইডে ছুপাৰ স্কোৱাড এডিশ্যন চ' আৰু এইফালে কি আছে আপোনাৰ চাইডৰ ফালে একেই আৰু
তাৰপিছত চাইডৰ ফালে কি আছে ব্লেক পান্থাৰ কিছুমান স্কুটি থাকে এইখিনিত মানে লক কৰিব পৰা এই বস্তুটো এনেকৈ লক কৰিব পৰা তো স্ক্ৰীণত চাওক আপোনালোকক দেখাই আছোঁ লক কৰিব পৰা তেনেকুৱা চিষ্টেম থাকে কিন্তু ইয়াত নাই আৰু এইফালে আগ চাইডে চাব লগা হ'লে এইটো আপোনাৰ এনেকৈ কৰি থৈ দিলে তো ষ্টাৰ্ট নহ'ব যিমানে মাৰি নাথাকা তো ষ্টাৰ্ট নহ'ব তাৰপিছত যদি এইফালে কৈ দিয়া এই ষ্টাৰ্ট হৈ যাব তো গম পাবে আপোনালোকৰ এইফালে পুৰণ চিট মাৰা থাকিব এনেকৈ তাৰপিছত এই দুটা হৈছে এই যিটো ফ্ৰণ্ট চাইড মানে টিভিং নামক লাইটটো জ্বলি থাকে যে দুটাও চ' সেইটো মানে এইটো চুইচ অফ কৰা এইটো অফ হ'ল আৰু এইফালে অন হ'ল দেখিছে আৰু এইফালে গাইজ প্ৰথম অন কৰোঁতে এনেকুৱা দেখায় ডিছপ্লেখন তাৰপিছত আৰু লগতে চাওক হেলমেট নিপিন্ধিলে মানে নিপিলে বা পিন্ধে বা নিপিন্ধে সেইটো কথা নাই কিন্তু ইয়াত দেখাই দিয়ে আৰু পিন্ধিবৰ কাৰণে চ' আৰু এইফালে ফ্ৰণ্ট লাইট দুটা এই দুটা আছেনে এইফালে দুটা আছে যে এনেকৈ কৰিলে মানে লাইটটো টিমিং কৰি থাকে আৰু এইটো আপা দিপা মানে গম পাইছে আৰু এইফালে এইটো গম পাইছে আৰু হৰ্ণ তাৰপিছত আৰু ৰাইট চাইড লেফ্ট চাইড ছিগনেল লাইট এইটো এনেদৰে ডাঙৰ মানে দুখন আইনা দিয়া যায় আপোনালোকে চাব পাৰিব ধুনীয়াকৈ মুখ চুখ চাবৰ কাৰণে নহয় দেই চলাই থকা অৱস্থাত মানে বেক চাইডে কোনোবা গাড়ী আহিছে নেকি সেইটো কাৰণে দেই সেইদিনাখন মানে একেদিনাখনে মই এটা ছিট কভাৰ কিনি আনিলোঁ চ' ধুনীয়াকৈ ছিট কভাৰ কিনি আনিলোঁ সেইবাৰ পেংগুইনত যে থাকে ফিটাবাত তেনেকুৱা নিচিনা লাগি আছে গম পাইছে আপোনালোকে ছিট কভাৰটো খোৱাই আনিলোঁ একচুৱেলি এইটো কাৰণে মানে এইটো বেছি অলপ হেভি হৈ থাকিব চ' প্ৰথম যদি মানে ছিট কভাৰটো ফালা যায় ন সেইটো ফালা নাযাব তেতিয়া গম পাম যে ছিট কভাৰটো ফালিছে আকৌ এটা চেঞ্জ কৰি ল'ব লাগিব কিন্তু ডাইৰেক্ট যদি ছিটটোৱে যদি ছিগা যায় তো তেতিয়া বহুত অসুবিধা হ'ব চ' সেইবাবে সেইটো খুৱাই আনিলোঁ আৰু খালি এইখন খুৱাই নানিলোঁ এইখন ফাৰ্ষ্ট ছাৰ্ভিচিঙত যাম চাগে খুৱাবলৈ আৰু গাইজ ইফালে ইয়াত আছে আপোনাৰ এইটো বস্তু লৈ যাব বাবে মানে অলপ কমজুৰি বস্তু হ'লে ধৰি লওক পলিথিনত কিবা কিবি চিঙৰ টিঙৰ আনিলে এইটোত আনিব পাৰিব আৰু যদি বেছি অলপ হেভি বস্তু হয় তেতিয়া সেইটোত আনিব পাৰিব এইটোত তলৰফালে এটা আছে আৰু আপোনালোকে ইয়াত চাৰ্জ দিব পাৰিব ইয়াত লিখা আছে ডু নট চাৰ্জ ৱেন ইঞ্জিন ইজ অফ মানে ইঞ্জিনটো অফ হৈ থকা অৱস্থাত কি চাৰ্জ দিব দিয়া নাই আৰু তো এইফালে আৰু এইটো কি আহিছে OBD ইমানো নাজানো ভালকৈ OBD কি নাজানো এইটো আৰু এইফালে আছে আপোনাৰ তেলৰ টেংকি যিহেতু আৰু ইয়াত কি E20 বুলি আহিছে কিন্তু এইবিলাক ভালকৈ ইমান নাজানো E20 আৰু এইফালে OBD আছে E20 OBD কি এইবিলাক নাজানো পিছ চাইডে চাব লগা হ'লে এইটো চাইডে চাব লগা হ'লে আপোনাৰ এইফালে লিখা থাকিব লগো এণ্টক 125 আৰু এইফালে কি লিখা আছে ৱাকাণ্ডা ফৰ ৰিভাৰ দিবৰ কাৰণে আপোনাৰ দি দিব ধুনীয়াকৈ পিছ চাইডে দেখিবলৈ এনেকুৱা আৰু এইফালে টিউবলেছ নেকি টায়াৰ এটা গম নাপাওঁ ইমান কিন্তু দেই এইফালে ছিংগল আগফালে এখন আৰু মাইলেজৰ কথা ক'লে আপোনালোকৰ মই সুধিছিলোঁ এতিয়া 45 মান দিয়ে এখন সুধিছিলোঁ মই তাৰপিছত যদি ৰেচিং কৰিলে মানে অলপ বেছিকৈ খাই বোলে ৰেচিং কৰিলে 40 বোলে তলতহে আহিব 39 বা 38 তেনেকুৱাহে মাইলেজ দিব বোলে কৈছে আৰু মানুহতে কিন্তু সঁচা কথাটো কি কোনে ভালকৈ এণ্টকখনৰ বিষয়ে মানে জানে চ' প্লিজ কমেণ্ট কৰি দিবা মাইলেজ কিমান দিয়ে কিন্তু এই দাদাজনে কোৱা মতে মই সিমানখিনিয়ে কৈছোঁ আকৌ পিছফালে এইটো চাইড এনেকৈ ঘূৰাই দিলে আপোনাৰ ছিটৰ সেইটো খুলি যাব সেইটো তাৰপিছত মাৰি দিলোঁ আৰু যদি বিপৰীত চাইডে দিয়ে এনেকৈ দিয়ে যদি তেতিয়া আপোনালোকৰ তেলৰ টেংকিটো খোলা যাব দেখিছে আৰু কিনো ইয়াৰ বিষয়ে কিনো ক'ম আপোনালোকৰ তো ইমানো মই নাজানো বাট কেনেকুৱা লাগিছে মোৰ ব্লেক পান্থাৰখন প্লিজ জনাব আৰু ধুনীয়াকৈ চিনেমেটিকটা চাওক ধুনীয়াকৈ ইমানখিনি আছিল ভিডিঅ'টো ইমানো নাজানো ইয়াৰ বিষয়ে ক'বলৈ কাৰণে চ' প্লিজ জনাব আৰু কিমানখিনি চলোৱা গ'ল চাওক আপোনালোকে 228 মানে 228 কিলোমিটাৰ চাওক আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁ আৰু ৰাস্তাটো চাব আপোনালোকে কেনেকুৱা হৈ আছে
গৈ আছোঁ এতিয়া ঘৰলৈ ৰ'ব এইফালে ঘৰ পালোঁ আহি আৰু এইফালে আমাৰ এইফালে হেৰি কি কৈ আছে বাচন ধুই আছে এইফালে আহি পালোঁ আৰু একে ৰাস্তাটোৰ কথা নকমেই চ' এইফালে ৰাস্তাৰ কথা কি ক'ম পূৰা এইখিনিত এচকল বেয়া আকৌ তাত এচকল বেয়া সেইখিনি ৰাস্তা কি বোলে গছ এডাল আছে সেইডোখৰত চ' সেয়াই আছিল আজিৰ ভিডিঅ'টো কিমান কি ক'লোঁ নাজানো চ' যিমানখিনি জানিছোঁ কৈছোঁ তো আৰু গেছ এটা কথা পাহৰিলে ক'বৰ কাৰণে যেতিয়া মানে গাড়ীখন ষ্টাৰ্ট হৈ থাকে ন তেতিয়া মানে ষ্টেণ্ড পেলাই দিলে সেয়া তেতিয়া গাড়ীখন বন্ধ হৈ যায়গৈ মানে ষ্টাৰ্টটো বন্ধ হৈ যায়গৈ আৰু গাড়ী সুবিধাটো ভাল পাইছে কাৰণ মানে এনেকৈ ষ্টেণ্ড নমাই মানে কিছুমানে চলায় চ' কিছুমান এক্সিডেণ্টো হৈ যায় সেইটো কাৰণে ভাল আপডেট মানে ষ্টেণ্ড পেলালে ষ্টাৰ্ট হ'ব যে ভালকৈ ছাৰ্ভিচিংটো ভাল মানে চ' ভালে আৰু ভালনে বেয়াটো আপোনালোকে এইটো কমেণ্ট কৰিব ষ্টেণ্ডত পেলাৰ লগে লগে ষ্টাৰ্টটো হ'ব হৈ গৈছে তো এইটো এটা মোৰ বাবে ভালে আৰু তো আপোনালোকে জনাব দেই বাকী এইখনেই আৰু দিয়া এনেকৈ খুৱাই চাওঁ এইটো হেলমেটত খুৱাই চাওঁ ফাইনেলি গাইজ ছেটআপটো হৈ গ'লগৈ আৰু এইটো হেলমেটত নলগাওঁ দিয়া একদম এইটো হেলমেট একে মানে ফকতীয়া তাৰ পৰা দিয়া TVSৰ ফকতীয়া তাৰ পৰা দিয়া অকণমান টেষ্ট ৰাইড কৰি চাওঁ নেকি চাওক অলপ চাওক জল্দি ফাইনেলি তো এতিয়া ধুনীয়াকৈ অলপ মটো ব্লগিং কৰোঁ তো কেনেকুৱা মানে দেখে আৰু তো গাইজ ধুনীয়াকৈ ছেটআপ লগাই ল'লে এয়া মজাকৈ তো ভিউটো কেনেকুৱা আহে গম নাপাওঁ বা তথাপিও যাওঁ এতিয়া এইবাৰ দাদা এই ৰাস্তা অৱস্থা পূৰা বেয়া হেলমেটটো পলক পূৰা মানে তো এইফালে ভিউটো কেনেকুৱা লাগিছে তো আপোনালোকে জনাব অকণমান এনেই টেষ্ট ৰাইড কৰি চাইছোঁ তো গাইজ কেনেকুৱা লাগিছে জনাব আৰু বেছি দূৰলৈ নাযাওঁ ৰাস্তাটো যিহেতু বেয়া তো ভালকৈ দেখা পাইছে নে মই ভিডিঅ'টো পিছত চালেহে গম পাম আৰু গাইজ ভিডিঅ'টো ইমান আছিলে তো কেনেকুৱা লাগিল জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ৰঙা যি ছাবস্ক্ৰাইব বুলি লিখা আছে ক্লিক কৰি দিয়ক না তাৰপিছত লগত থকা বেল আইকনটো অল কৰি দিয়ক তো এইফালে ধুনীয়াকৈ মানে ধুনীয়া আৰু দেই প্ৰডাক্টটো মজবুত আৰু ভাল লাগিছে মোৰ তো আৰু গাইজ মাতটো অলপ ভাল লগা নাই ন মই মানে মাতটো হেৰি কৰি দিম এইয়া কি বুলি কয় মাইক্ৰফোন এটা আছিলে তো সেইটো মাতটো কেনেকুৱাটো মানে টেষ্ট কৰিব লাগিব তো টেষ্ট কৰি ধুনীয়াকৈ তাৰপিছত গম পাম আৰু অৰ্ডাৰ দিব লাগিবনে নালাগে তো এয়াই আছিল ভিডিঅ'টো কেনেকুৱা লাগি জনাব দেই আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তো আজিলৈ বাই বাই দিয়া